হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মই অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম। আৰু এতিয়া বাজিছে 3টা, মানে আমি সোনকালে উঠিলোঁ। আৰু আজি যিহেতু আমি শিৱসাগৰ যাম, আমাৰ ওচৰৰ LP স্কুলখনৰ শিক্ষামূলক ভৱনত নিব আৰু লগতে আমিও যাম। আৰু এয়া 3টা বাজিছে, আমি ওলাই আছোঁ। বা, মা আৰু মই তিনিজনীয়ে যাম। আৰু এতিয়া চাওকচোন কিমান আন্ধাৰ হৈ আছে ন, সেইকাৰণে আৰু এইয়া আমি আহি আছোঁ। যিহেতু অকণমানতো খোজকাঢ়িব লাগিব, মানে গেটখনৰ পৰা বাছখন সোমাব নিদিয়ে, সেইকাৰণে অলপ দূৰ খোজকাঢ়ি পাই গ'লোহি আমি গাড়ী জেগা। আৰু এয়া উঠিলোঁ দেই ফাইনেলি। এতিয়া আমি আজি শিৱসাগৰ দেখিমগৈ আৰু দেই। আৰু এইয়া বাছত আমি আহি আছোঁ। যিহেতু 2খন বাছ লৈছে, আগৰখনত ফুল হৈ গ'ল। আমাৰ অহাটো অলপ দেৰি হ'ল, মানে ওচৰৰে মানুহ যিহেতু গোট খাব লাগিব ন, সেইকাৰণে দেৰি হ'ল অলপ। আৰু এয়া আমি চাওকচোন একেবাৰে লাষ্টৰ ছিটটোহে পালোগৈ আৰু যাব লাগিব তেনেকৈ। আৰু আহি আছোঁ, এয়া চাওকচোন পোহৰ হ'লেই, মানে ফাইনেলি আমি পাই গ'লোহি শিৱসাগৰ। আৰু চাওকচোন ইমান ধুনীয়া জেগা নহয়। আৰু এতিয়া আমি প্ৰথম সোমাম কাৰেংঘৰত। আৰু এইয়া কাৰেংঘৰত টিকট কাটিব লাগিব, যিহেতু সেইকাৰণে টিকট কাটি লৈছে। আৰু এইয়া দেখিছেনে, যিহেতু ফাৰ্ষ্ট আহিছোঁ ন, বহুত ভাল লাগিছে। আৰু নিজেও চাইছোঁ, আপোনালোককো দেখুৱাইছোঁ। আৰু কাৰেংঘৰত সোমাই কৰি আহিলোঁ আমি শিৱদৌললৈ বুলি। আৰু এয়া দেখিছেনে শিৱদৌল, বহুত ভাল লাগিছে। আৰু এয়া ওপৰত সোণৰ কলচী বোলে সেয়া। আৰু কাষতে আছে, শিৱদৌলৰ কাষতে আছে শিৱসাগৰ পুখুৰীটো, বহুত ভাল লাগিছে। এটা বহুত চাবলগীয়া মানে দৃশ্য, আৰু বহুত ভাল লাগিছে। আপোনালোকো আহিবচোন। আৰু যোনসকল নাই অহা সেইসকলকহে কৈছোঁ, যোনসকল আহিছেতো গম পাবই কিমান ধুনীয়া। আৰু শিৱসাগৰৰ পুখুৰী চাই আহি আমি আহিলোঁ তলাতলি ঘৰ। আৰু ইয়াত তলাতলি ঘৰটো যিহেতু টিকেট কাটিব লাগে, সেইকাৰণে তাতো টিকেট কাটি ল'লে। আৰু এয়া সোমালোহি তলাতলি, মানে সঁচাকৈ। আৰু এয়া পাই গ'লোহি ফাৰ্ষ্ট। তলাতলি ঘৰ চাই আহি আমি এতিয়া আহিছোঁ ওলাই। আৰু এতিয়া ঘৰলৈ যাওঁ, যিহেতু সময় নহ'বগৈ জয়সাগৰ চাবলৈ, জেৰেঙা পথাৰ চাবলৈ। সেইকাৰণে সময় নোহোৱাৰ কাৰণে আমি এতিয়া ঘৰলৈ আহিছোঁ। তাৰ পৰা আহি আমি হোটেলত সোমাই ভাত খাই কৰি আৰু এতিয়া আহি আছোঁ, যিহেতু সন্ধিয়াই হ'ল, সেইকাৰণে এয়া অলপ ফূৰ্তি কৰিছে আৰু ঘৰলৈ। আৰু যিহেতু 2024 চনৰ এটা ভাল দিন ন, সেইকাৰণে স্মৃতি হিচাপে ভিডিঅ'টো কৰি থ'লোঁ। আৰু এতিয়া আমি ঘৰলৈ আহি আছোঁ যিহেতু, আৰু সেইকাৰণে আজি মোৰ মিনি ব্লগটো ইয়াতে সমাপ্ত কৰি আজিলৈ আহিছোঁ। বাই। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিব নাপাহৰিব দেই। বাই বাই।